ইয়াতে আহক একবাৰ বহুত ধুনীয়া জেগা প্লেচ ভাই আৰু ডালিমৰ আজি ফাৰ্ষ্ট টাইম আহানি জেগাত ফাৰ্ষ্ট টাইম দেখিয়ে ইমান মানে ভাল লাগছি কি আগৰ দিন মানুহে কেলে ষ্ট্ৰাকচাৰ কৰিছিল শিলতে কেনেকে যদি তাৰ চৰিয়াটো ইমান ডাঙৰ আছিল তেতিয়াও কিমান ডাঙৰ আছিল পজিশ্যন চাও চশমায়ে মইতো কি নিৰ্মালিয়ে টুপি গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আপোনালোকে গমে পাইছিলে আমি ৰাতিপুৱা একদম প্ৰেক্টিচ কৰি ঠাণ্ডা ঠাণ্ডা কিবা কিবি খালোঁ এফালে আহিছে এন্তে নিপল আৰু ডেকা বাকী ইহঁত গিলা নাহিলে চবে বাহানা কৰিছে ন সেইকাৰণে নাহিল বাকী ডালিমে কিন্তু অলপমান শ্লাইক মানে অলপমান কিবা অলপ দিছিল কিন্তু হেকন একো কৰিছিল কিন্তু হ'লেও আইছি আৰু এখন হৈছে ডালিমৰ গাড়ীখন মানে ঠিক তেনেকুৱা একদম ডাইৰেক্টলি প্লেচ নাই আমি ক'ত যাম যিহেতুকে আজি শনিবাৰ আৰু আমাৰ নিপল ভাইৰো কাম চাম ছুটি বাকী আমাৰতো আৰু আমিতো গান্ধুৱে এনেকুৱা বেকাৰ থকা চলি পিছে নিপল আৰু ডেকা তহঁতৰ মাজত আমি ক'ত যাওঁতো ভাল কামেশ্বৰ ক'ত কামেশ্বৰ আছে বলাচোন তুমি অ'কে ধুনীয়াকৈ গাড়ী চাড়ী পাৰ্কিং কৰি ল'লোঁ আৰু এই আমি ওপৰত যাম মানে দেখা আছোঁ বাৰু ক'ত যাম আৰু গমেই পাইছে যিসকলে ইয়ানে নৰ্মেলি আগতে এনেকৈ আহি পাইছে তাৰ মাজত আছাম ফৰেষ্ট আমি এতিয়া সাপ ধৰিব যাওঁ ওপৰত আৰু ডেকা আছে ইয়াৰ পি এছ অ' বুলি কয় নেকি মন্দিৰ টাইপ বস্তু ন চ' চেণ্ডেল কেইযোৰ মানে মেইন কথা ভালকৈ থৈ যোৱাটো ভাল কথা মানে নহ'লে আমি চেণ্ডেল নাপাম এতিয়া চেণ্ডেল ধুনীয়াকৈ খোলোঁ আৰু খুলি কেনে মই থৈ যাম এটা ডেকাৰ এহানি জেগাত আমি ধুনীয়াকৈ ছাতি আজি লৈ লওঁ লৈ যাই আমি যাই আছোঁ ওপৰলৈকে ৱাহ সেইখিনি লৈ ল'লোঁ এটা ধুনীয়াকৈ সেৱা ল'লোঁ আৰু এতিয়া ওপৰলৈকে যাওঁ আৰু বহুত বছৰ ইয়াতে অহা নাই মানে কিমান দিন হ'ল বা মনতে নাই এতিয়া যাই আছোঁ ডেকাক কেনেকৈ এটা মিলছি ৱাও আৰু চবেই জানো আহি পাইছি চাগে আৰু যদি কোনোবাই আহি পোৱাও নাই একবাৰ আহিব মানে ভাল লাগে আহি কেনে আৰু গৰমৰ দিনত মানে ঠাণ্ডা জেগা ধুনীয়া আৰু জয় শ্ৰীৰাম খোৱা আমি এতিয়া যাওঁ বলা আগত বলা কোনবাই ৰবা মানে মোক অলপ চাবা মোক চাবা মই বিচিত আছোঁ অলপ গৰম আছে বাৰু ৰ'দ পৰি আছে যিহেতুকে বাকী পাই গ'লোঁ ওপৰখিনি এপাকে আছে জয় শ্ৰী শ্ৰী দুৰ্গা দেৱালয় এপাকে বান্দৰ চান্দৰ আছে আৰু বান্দৰ থাকবি বাকী এইটোৱে হ'ল কেদাৰ মন্দিৰ যদি পানী চানী খাব বিচাৰে ইয়াতে খাব পাৰিব লেখা আছে খোৱা পানী বুলি আহিলেই হ'ল বাকী কেইটা ৰাজা কি ডালিম কি আছে মিচিক মাছা খাহি কিয়া হোৱা হে ইয়াৰ কিয়া হোৱা কি আছে ভালে হৈছে কমলেশ্বৰ মন্দিৰ লগতে ইয়াতে আছে এটা পুখুৰী আৰু ইয়াতে আমি যাম আৰু ইয়াতে দুটা তিনিটামান ৰাজহাঁহো আছে আগে আমি ভক্তিটো কৰোঁ তাৰপিছত আমি ছ'চিয়েল মিডিয়াত খুৱাম না কি আৰু এইকেইটা আছে ৰাজাকেইটা কিন্তু অলপমান ফুটাইছোঁ নেকি বাকী ইয়াতে লিখি থৈছে দিয়ক পুখুৰীত নামি হাত ভৰি নুঠিব চ' ইয়ামাত কাৰণে পজিশ্যন চাওঁ পোষ্ট চাওঁ তাৰ হাইচি আন্ধে আৰু এতিয়া মই ধুনীয়াকৈ চাটি লগাই দিলোঁ লগতে ধূপটো জ্বলাওঁ আৰু মনৰ অলপমান ইচ্ছাটো কৈ দিওঁ আৰু আপোনালোকে কেতিয়াবা আহিলে এই তাৰ পৰা সেইটো গেট আছে তাৰ পৰা আহি কেনে আপোনালোকে ৰাইট চাইডে আহি লেফ্ট চাইডে দেখা পাই যাব এইটোত এতিয়া যাওঁ কিন্তু ভিডিঅ' এলাও নাই নেকি হ'লেও যাওঁ বাৰু অ'কে শান্তি পৰিৱেশ এইটো ইয়াতে থৈ যাওঁ ৰ'ব ইয়াত আমি সেৱা চেৱা ল'লোঁ আৰু এইবাৰ সেইটোত যাম মানে সেইটোত যাম বুলি কৈছিলোঁ কিন্তু এইটোত আহিলোঁ এতিয়া ধুনীয়া ধুনীয়া সেৱা চেৱা ল'লোঁ আৰু এবাৰ দি দিলে নিৰ্মালি আচ্ছা কিন্তু কিবা এটা হেৰি আছে ন নিপল মানে ভাইবটো মানে ঠাণ্ডা আহি গৈছে মানে পূৰা মন্দিৰ চন্দিৰত মানে কিবা এটা বস্তু আছে ন ঠাণ্ডা পৰি গৈছে পূৰা গা চা ভাল লাগছে কিবা এইটোত যাওঁ জয় দুৰ্গা দেৱালয় পুৰা মন্ত্ৰ মাতি আছে শুনা পাই আছোঁ কি কৰে ইয়াতে হে নাজানো কিন্তু দেই যি নকওঁ বাৰু মন্দিৰৰ লগতে এইফালে এটা ধুনীয়া জিৰণি ঠাই আছে মানে আপোনালোকৰ যদি বহুত কেতিয়াবা আহে ন এনেকুৱাকৈ ফুৰিব চুৰিব আহিলে ইয়াতে ৰেষ্ট চেষ্ট ল'ব পাৰে তেনেকুৱা আৰু
বাকী পাইপ চাইপৰ যিটো আছে পানী চানী লাগিলে মানে পাই যায় আৰু ধুনীয়া আৰু এইবোৰ চাওক বহুত পুৰণা পুৰণা বস্তু তুমি এটা কথা ভাবা কি? আগৰ দিন মানুহে কেলে ষ্ট্ৰাকচাৰ কৰিছিল শিলতে কেনেকে অঁ কলা মানে বেলেগ লেভেলত কলা আছিল এইটো আগতে যে পঢ়িছিলে য়েছ য়েছ এইটো মানে ফিজটো দেখে আমি যে ক্লাছ 10 মান 7 ইমান এনমেন পঢ়িছো সমাজ বিজ্ঞানৰ বিষয়ে যে পঢ়িছিলো আৰু আমাক যেতিয়া মই ক্লাছ 6 মানত আছিলোঁ ক্লাছ 6ত আমাক পিকনিক খাবাক লাগি আমাক হাজত লৈ গৈছিল মানে পিকনিকৰ লগতে এইগিলাখান বস্তু দৰ্শন কৰিছিল আৰু চ' এনেকুৱা প্ৰজেক্টৰ আনছিল হা প্ৰজেক্ট কৰিব আনছিল প্ৰজেক্ট কৰবা চৰাই চিৰিকটিৰ মাত শুনবা চাওক ষ্ট্ৰাকচাৰবোৰ মানে বৰ বেলেগ 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 ধৰণৰ ৱাও আচৰিত যদি কোনোবা অহাও নাই আহিব পাৰে কিন্তু বৰ ধুনীয়া জেগা মই বহুত বছৰৰ মূৰত আহিলোঁ আৰু এইফালে চাওক শ্ৰী শ্ৰী কেদাৰ মন্দিৰ সেই জেগা হাজো কামৰূপ অসম হাজোত আছে আৰু এইটো মানে হৈছে ভোগঘৰ মানে কিছুমানে ইয়াতে ভোগ চোগ দিলে ইয়াত খাব পাৰে এতিয়া ফটোশ্বুট চলিব বিন্দাছ এতিয়া মানে কি হ'ল আমাৰ এতিয়া বৰ্তমান দখাব লগা আছে দখাব লগা থকাত আমি দখাম বাৰু মানে এতিয়া আমাৰ ভক্তিৰ ভাৱখিনি আমাৰ এইখিনি জেগাত ক্লিয়াৰ কৰিলোঁ আৰু আমাৰ আছাম ফৰেষ্ট আছে আছাম ফৰেষ্টৰ লগতে আমি গোটেইখিনি বস্তু এতিয়া আমি ফটোশ্বুট কৰিম ফটোশ্বুট হ'ব নিপলৰ আৰু ফটোগ্ৰাফাৰী ফটোগ্ৰাফাৰ আৰু আজি মই ভিডিঅ'গ্ৰাফী কৰি আছোঁ চ' ন' ফটোগ্ৰাফী মোৰ পৰা আবাগে আছে বহুত বান্দৰ আছে ধুনীয়া নাজাৰা ইয়াতে ভৰি দিটো উঠবা চাগে নৰি এই বেৰাং চেঙানত উঠি লওঁ পিছফালে দেখাম ডেকা কিবা টেনশ্যনত ভাগৰ কিহৰ ভাগৰ মোৰতো ভাগৰ চাগৰ একো নোহোৱা হৈ গৈছে শক্তি আনে বাকী চেয়াৰখনত উঠি লৈছোঁ ৰ'ব বাবুকে পিছফালে দেখাবৰ কাৰণে আহিছোঁ ইয়াতে চাওক পজিশ্যন চাও চশমায়ে মইতো কি নিৰ্মালিয়ে টুপিয়ে দাড়িয়ে চুলিয়ে ঘড়ীয়ে অ' মাই ঐ নৰা ঐ নৰা লগত থাকিবি আৰু দেখা তোৰ এইটো ডাঙৰ ফুলটো কৈ ক'ত থৈছে মোৰ ডাঙৰ ফুল দিয়া নাই সৰু ফুল কিয় সৰু ফুল দিলে তোমাক মই সৰু পোষ্টত আছোঁ যে হোমগাৰ্ড হোমগাৰ্ড আছাম ফৰেষ্ট মানে PSO না তাৰ আৰু আমি বৰ্তমান ভেকেঞ্চিত আছোঁ যুঁজি ভেকেঞ্চি পোৱা নাই আমাৰ ধুনীয়াকৈ ফটো উঠি ল'লোঁ বাকী ভাই বাই বাই আৰু আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু এইটো এগেইন চাওক কেদাৰ মন্দিৰ আহিব পাৰে হ'ব কিমান উঠ সুধু বাকী এতিয়া মই অলপ নিপলৰ ওচৰ লাগি আছোঁ নিপলে বাটে আগে চব ফটো উঠি লয় আৰু এবাৰ মানুহ আছে বাৰু আগে ফটো উঠি ল'ব লৈ পেলাই ইয়াতে বহি থাকা কি কিবা কবি নেকি কি ন আপোনালোকে কমেণ্ট কৰিবচোন ফৰেষ্টাৰ মানুহ পায় নাপায় সাপ চাপ ধৰিব মানুহ পায় অলপ বেলেগ ধৰণৰ ফটোখন উঠছোঁ ফটোখন চাওঁ ডালিম ফটোখন উলিয়াই আনিবি এইটো কেণ্ডিড ফটো বুলি কয় অ'ৰে ইয়াৰ কিয়া ফটো হোৱা হে মই দেখোন কিবা বেলেগে সুধো না কিবা বেলেগ টাইপত আছোঁ কিন্তু বাইদেউ ফটোখন ভাল হৈছে ক্ৰেডিটটো মানে আমি ডালিমক দিব লাগিব কাৰণ ইয়ৰ মোবাইলছ আৰু কি ফটোগ্ৰাফাৰ ক্ৰেডিট দিব লাগিব ইমান খাচ লগা নাই চালো ফটোখন হ'ব দা কিমান ফটো উঠা আৰে ইয়াৰ মনটো খুলি কেনে আছোঁ ইয়াতে আমাৰ হৈ গ'ল ফটোশ্বুট আৰু আমি ইয়াৰ পৰা এতিয়া ওলাম ফটোশ্বুট হোৱা নাই কি পৰ্ট্ৰেট উঠছে না কি হৈ গ'ল দিয়ক আমাৰ গোটেইখিনি আমি এতিয়া ইয়াৰ পৰা ওলাওঁ কাৰণ আমি আৰু জেগাই জেগাই মানে এক্সপ্ল'ৰ কৰিম আজি আপোনালোকক গোটেইখিনি বস্তু দেখাম আপোনালোকে কেতিয়াবা যদি আহিব পাৰে যদি ক'ৰবাত বেলেগ জেগাৰ পৰা ভিডিঅ' চাই আছে ইজি হ'ব আৰু আপোনালোকৰ কাৰণে বাকী ভিডিঅ'টো ইজি হ'ব বুলি নহয় এনে ভিডিঅ'টো আজি মন্দিৰ হিচাপতে ধুনীয়া ক'ত আছে চিৰিত বহি কিনে পাৰিম পুখুৰী কেতিয়া কৈ আনবাই গৈছে সেই জানাতো চাওক আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ কৃষ্ণ ওলাই আহিলোঁ ৱাও ইয়াৰ পৰা আৰু বেলেগ নাজানা কিন্তু মানে থাকি কেনে মানে এনেকুৱা একো এটা সেই ক'বা মানে জাগাই নাই এনেকুৱা ধুনীয়া জেগা চাওকচোন আৰু ই ফটো উঠছি দেচোন ৱাৰে ৱা আছাম ফৰেষ্ট সেইকেইটা তাত আলমিয়ে নুগুছে মানিব লাগিব এই চাইপেট আমি মানে যাওঁতে এটা অফ কৰি কেনে ধুনীয়াকৈ ইয়াৰ পৰা ওলাই গুচি গৈছোঁ তাতে ইমান টাইম আছোঁ কিন্তু বাইকত চাবি এতিয়াও লাগি আছে মানে এই জেগাখিনিত যে ইমান ছেফ বস্তুটো আমি প্ৰুফ কৰিলোঁ আমি প্ৰুফ কৰা নাই এই জেগাখিনি মানে আমি প্ৰুফ পালোঁ মানে আমি হয় নে নালিম নহ'লে চাইপেট যদি তেনেকৈ যদি হৰাল হয় যাব লাগিলে হামটো কিয়া লুট গয়া চাপ লুট গয়া ওচৰতে আহিছিলোঁ এই জেগাখিনিত দেখা পাব বাৰু ক'ত যাই আছোঁ ভীমে ভাত খোৱা চৰিয়া কিন্তু ভীম কিমান ডাঙৰ হ'ব লাগিব ভাবচোন অঁ যদি তাৰ চৰিয়াটো ইমান ডাঙৰ আছিল তেতিয়াও কিমান ডাঙৰ আছিল
আমাৰ নিচিনা কৰোৰ মান কৰোৰ মই নৰো দে বিলিয়ন বিলিয়ন মই হিচাপ কৰিব নোৱাৰিম বিলিয়ন আমি কাঁহী আমাৰ কাঁহীখন কিমান ডাঙৰ এইখিনি ডাঙৰ কাঁহী আমাৰ আৰু আমি কিমান ডাঙৰ আমাতকৈ কিমান ডাঙৰ হ'ব ৱাও চাওক আনা বা শুনা মতে এই চৰিয়াটো মানে ইয়াত কেনেকৈ আহিল এই চৰিয়াটোৰ এটা কাহিনী আছে যেতিয়া ধৰি লোৱা ভীমে মানে পাৰ্বতীৰ ঘৰত আছিল আগতে ভীমে যেতিয়া ভীমহঁতক মানে বনবাস দিলা বনবাস দিওঁতে ভীম আছিল পাৰ্বতীৰ ঘৰত পাৰ্বতীৰ ঘৰত থাকোঁতে মানে ভীমেতো বহুত ভাত খায় মহাদেৱে একো কাম চাম নকৰে জানাই ভগৱান হয় কাম নকৰে আৰু তো পাৰ্বতী ইমান ভাত কৰিব পৰা দিব তো খঙতে তাৰমানে একদিন আমাক যেনেকৈ মায়ে কাঁহীখন দলা মাত দিয়ে পাৰ্বতী সেনেকৈ চৰিয়াটোত দলা মাত দিছিল সেই দলা মাত দিওঁতে এই চৰুটো মানে ইয়াতে আহিল মানুহে কয় আৰু আমি শুনা মতে বা আমি যিখিনি জানো এইখিনি বস্তু এইটো কথা হয় কিন্তু ইয়াত কোনটো সঁচা কি মিছা আমি ইমান নাজানো যিখিনি জানো আমি সেইখিনি কথা কৈছোঁ পাৰ্বতী দৈলোৱা নাছিল ভীমে দৈলাইছিল চৰিয়াটো ভীমে দলিছিল আচ্ছা অলপ ভুল হৈছে একো নাই মানে চবেইটো ইমান কনফাৰ্মকৈ নাজানিব পাৰে দলিছিল বুলি জানো বাট ভীমে দলিছিল নে পাৰ্বতী দলিছিল নাজানো আৰু অ'কে তো ঠিক আছে আপোনালোকে দেখা পালে এতিয়া আমি এতিয়া ক'ত যাম নিপল এটা আমি কামেশ্বৰ হেল্ল' কামেশ্বৰ এয়া হৈছে কামেশ্বৰ দেৱালয় কামেশ্বৰত এতিয়া দেখা আমাক ভিউজো দেখাব হ'লে মই আগতে আহিছোঁ কিন্তু বহুত দিন অহা নাছিলোঁ আৰু ৱাও আৰু ইয়াক এবাৰ চাওক ইয়াৰ পৰা ৰ'দ দিছে হ'লেও দেখাবতো লাগিবই উঠি আছোঁ আৰু ইয়াৰ পৰা এটা নাজাৰা দেখাই আছোঁ ৰ'ব আপোনাক নাজাৰাটো চাব ৱাও বৰ্তমান আছোঁ আমি এটকা কামেশ্বৰ আৰু কামেশ্বৰত এইটো শিলৰ পৰা এই ভিউটো চাওক ৱাও এইটো হৈছে ফুল লাইন হেপাকে আৰু সেইফালে এইগিলা আমাৰ পাহাৰবোৰ ভাঙাৰা পাহাৰ এইখন ভাঙাৰা পাহাৰ মজা এটা আছে ভাল লাগিল আহি এই চাওক তলফালে ইয়াতো চলি আছে আমাৰ ফটোশ্বুট আৰু ইয়াত কিন্তু নিপল ভাই কিন্তু ফটো ফালি আছে ৱাও আৰু এই এনেকে কিন্তু নাজাৰাটো বাপা কে কবিমান চাব নেকি দেখাই চাও ফাৰ্ষ্ট এই নিপল আসাম ফৰেষ্ট চাইড হওক বঢ়িয়া ইয়া চাওক এই বাহ মই কৈছো ইয়াতে আহক একবাৰ ধুনীয়া জেগা প্লেচ ভাই আৰু ডালিমৰ আজি ফাৰ্ষ্ট টাইম অহানি জেগাত ফাৰ্ষ্ট টাইম দেখিয়ে ইমান মানে ভাল লাগছি আৰু এই শিলটোৰ নাজাৰাটো বঢ়িয়াই ফটোশ্বুটৰ কাৰণে আহি দেখিম এতে মই বাৰ্থডে ফটোশ্বুট কৰিব আহিছিলোঁ আগতে এইটো হ'ল আমাৰ নিপল ভাইৰ যিহেতুকে ই আসাম ফৰেষ্ট আৰু আসাম ফৰেষ্টৰ আৰু এইটো হৈছে PA এতিয়া ফটো জেগাবিলাক লেতেৰা নকৰিব আহক কিন্তু জেগাবিলাক লেতেৰা নকৰিব বৰ ধুনীয়া জেগা এনজয় কৰক আহক আপুনি যাৰ লগত আহে আপুনি ফেমিলিৰ লগত আহিব পাৰে আপুনি গাৰ্লফ্ৰেণ্ডৰ লগত আহিব পাৰে আপুনি ৱাইফৰ লগত আহিব পাৰে আপুনি চলি পুলিৰ লগত আহিব পাৰে কম জেগাখিনি কিমান ধুনীয়া বুলি আপোনালোকে আহিব পাৰে একদম হাজোত আছে ওচৰতে ধুনীয়া জেগা কিবা জেগা কিবা ক'ব খুজিছা মোবাইল से मुझे फोटो खींच दो ओके फोटो खींचूंगा यार वीडियो खत्म होने दो यार ना की तो गाइस बहुत धुनिया जगह চাওক यो পৰিয়াল চৰিয়াল লৈ আহিব পাৰে ধুনীয়া জেগা টাইম স্পেনৰ কাৰণে বঢ়িয়া তোমাৰ কেনেকুৱা খানাটো নিজে ৰান্ধি খাব পাৰি এটা ক'ত আছে মানে মানে ইয়াতে তোমাৰ সৰু হেৰিয়াৰ পৰাই দিব এই মন্দিৰটোৰ পৰা দিব আচ্ছা তুমি ইয়াতে জাগা এটা সিলেক্ট কৰি কিনে বনাব পাৰা ভালকে মানে বঢ়িয়া আৰু বঢ়িয়া বহুত বঢ়িয়া এক্সিলেণ্ট শৰ্ট ফৰ্মত ক'ব গ'লে তোমাৰ এইটো ফেমিলি পিকনিক প্লেচ লমগিলা বঢ়িয়া ইয়া যাবি থাকে বঢ়িয়া ঠাণ্ডা জেগা বিউটিফুল এবাৰ চাওক ৱাও এতিয়া মোৰ লগত অলপমান ভিউ এনজয় কৰক ভিউ আল্টিমেট আৰু আহি পেলাই ভাল পাব কিন্তু দুপৰীয়া যদি 12টা বজাত আহে এই সূৰ্য দেৱতাক দেখাই পাইছে ফাটাই দিব এতিয়াও ৰ'দ পাই আছোঁ আমি কিন্তু লাহে লাহে যিহেতুকে ভাটিবেলা হ'বলৈ ধৰিছে আৰু চ' ভাল লাগি আহি আছে এতিয়া বৰ্তমান এইটোৱে আছিল এটা আমাৰ ভিডিঅ' বাকী এণ্ড হোৱা নাই ভিডিঅ'টো আমি এণ্ড কৰি আছোঁ মানে কিবা এটা খাব লাগিব যদি খোৱা জেগাটো দেখাব পাৰোঁ নহ'লে ইয়াতে এণ্ড কৰি দিব পাৰোঁ ঠিক নাই তো এতিয়া আমি যাওঁ এই আহে নিপাল আহে যাৱা
कुछ काम है और এইটো চাওক মন্দিৰৰ ভিউ ফটোশ্বুট এইখিনিলৈকে আছিল আপোনালোকে ভিডিঅ'টো ভাল পাইছে নে কি মানে আপোনালোকে কমেণ্ট কৰি জনাব আৰু এতিয়া আমি ঘৰত যাই কিবা এটা খাই লওঁ তো আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ দিব নতুন হ'লে ছাবস্ক্ৰাইবটো কৰিব আৰু যদি পুৰণা মানুহে চাই আছে ছাবস্ক্ৰাইবটো কৰিব নোৱাৰে এনেও আপোনালোকে ছাবস্ক্ৰাইবটো লাইক কমেণ্টটো কৰি থৈ দিব তো আমি এতিয়া যাওঁ ধুনীয়াকৈ অলপ বাইক চাইক এটা ধৰিছোঁ আৰু কিবা এটা হাল্লা কৰি আছে কিবা হাল্লা হৈছে বাৰু বাদ দিয়ক বাই বাই টাটা